Hello friend, welcome back to my channel. So আজি আপোনালোকৰ বাবে এটা অতি ইম্পৰ্টেন্ট আৰু এক্সামৰ বিভিন্ন এক্সামসমূহৰ বাবে হেল্প হোৱাকে এটা ভিডিও লৈ আনিছো। আপোনালোকে দেখিছে চাগে আজি টপিকৰ হেডলাইনটো। সো ফাৰ্স্ট আমি কি বিষয়ৰ ওপৰত আজি ভিডিওটো পোষ্ট কৰিছো সেই বিষয়ে আমি জানো আহক। সো আমি আজি কি বিষয়ৰ ওপৰত পঢ়িম। So আজি আমি কারেন্ট অ্যাফেয়ার্স জানুৱাৰী 2025 কেটামান ইম্পৰ্টেন্ট কারেন্ট অ্যাফেয়ার্স লৈ আনিছো যিকিটা আপোনালোকৰ এক্সামৰ বাবে ভেৰি হেল্পফুল হ'ব যিবিলাক এক্সাম আহি আছে আৰু ভিডিওটো শেষলৈকে চাব বুলি মই আশা ৰাখিলো আৰু ভিডিওটো যদি ভাল পায় আপোনালোকৰ বাবে হেল্পফুল হয় লাইক কৰি দিব লাইক যিমান বাহে মই নতুন নতুন ভিডিও আনি থাকিবলৈ বেছি মোটিভেশন পাই থাকো সো প্লিজ লাইক কৰি দিব সো আহক আজি এই ভিডিওটো স্টাर्ट करूँ। सो कारेंट अफेयर्सर प्रथम क्वेश्चन तो चाওঁ क्वेश्चन 1 दिसु हु इज द रिसेंट अपॉइंटेड एज द न्यू चेयरमैन ऑफ इसरो इसरो नतुन अध्यक्ष हिसापे काक नियुक्ति दिया होइसे सो एकिटा चारिटा ऑप्शनर ভিতৰত करेक्ट आंसर तो कोनটো হ'ব करेक्ट आंसर হ'ব ऑप्शन ए डॉक्टर ভি नारायण তেওঁ নতুনকে ইসৰোৰ অধ্যক্ষ হিচাপে अपॉइंटेड হৈছে সো ইট ইজ ভেৰি ইম্পৰ্টেন্ট क्वेश्चन आंसर सो জানুৱা হক আমি ইসৰো কিছুমান জানিবলগীয়া ইনফৰমেশনবোৰ আমি নেক্সট আলোচনা কৰিম সো আহক স্টার্ট কৰো এতিয়া আমি ইসৰোৰ কেটামান জানিবলগীয়া কথা পঢ়ো সো ফাৰ্স্ট আমি জানিব লাগিব ইসৰো ফুল মিনিং টু কি इसरो फुल मीनिंग तो है इंडियन स्पेस रिसर्च ऑर्गेनाइजेशन एटो है इसरो फुल मीनिंग आरो इसरो फॉर्म प्रथम एस्टैब्लिश बा फॉर्म केতিয়া হৈছিল 1969 ত फार्स्ट एस्टैब्लिश হৈছিল আৰু फार्स्ट चेयरमैन জনৰ নাম কি इसरो বিক্ৰম সাৰাভাই এটো ভেৰি ইম্পৰ্টেন্ট হ'ব পাৰে বিভিন্ন এক্সামত সুধিব পাৰে ফাৰ্स्ट चेयरमैन কোন আছিল इसरो তো ফাৰ্स्ट चेयरमैन আছিল বিক্ৰম সাৰাভাই আৰু তেওঁক বিক্ৰম সাৰাভাই কি বুলি জানা গৈছিল ফাদাৰ অফ ইন্ডিয়ান স্পেস প্ৰগ্ৰাম বুলি ফাদাৰ অফ ইন্ডিয়ান স্পেস প্ৰগ্ৰাম বুলি বিক্ৰম সাৰাভাই জানা গৈছিল সো আইব কেতিয়াবা সুধি দিব পাৰে যে ফাদাৰ অফ ইন্ডিয়ান স্পেস প্ৰগ্ৰাম কাক কোৱা হয় হেজন আছিল বিক্ৰম সাৰাভাই আৰু ইসৰো হেডকোয়াৰ্টাৰ কোড আছে বাংগালুৰুত আছে এটো এটা ইম্পৰ্টেন্ট সো এখিনি আমি জানিলো ইসৰো কেটামান জানিবলগীয়া ইম্পৰ্টেন্ট কথা সো নেক্সট क्वेश्चन লৈ যাও এতিয়া क्वेश्चन 2 টু চাও क्वेश्चन 2 টু দিছে হুইচ ষ্টেট হোষ্ট দ্য মহাকুম্ভ মেলা 2025 আমি জানো সকলে মহাকুম্ভ মেলা অনুষ্ঠিত হৈ আছে সো 2025 মহাকুম্ভ মেলা কোন ৰাজ্যত আয়োজন কৰা হৈছে সো आंसर কোনটো হ'ব आंसर হ'ব অপচন এ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত উত্তৰ প্ৰদেশৰ ৰাজ্য হয় উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলা বৰ্তমানো আয়োজন হৈ আছে সো এটো क्वेश्चन आंसर হ'ব কারেক্ট অপচন এ টু কারেক্ট आंसर হ'ব এতিয়া মহাকুম্ভৰ কেটামান জানিবলগীয়া কথা চাও সো এতিয়া মহাকুম্ভ কেতিয়াবা অনুষ্ঠিত হৈ আছে 13 জানুৱাৰী পৰা স্টার্ট হৈছে আৰু 26 ফেব্ৰুৱাৰী লৈকে চলিব মহাকুম্ভ মেলা ৰাজ্যটো আমি গম পাইছে কি কোনখন ৰাজ্য যে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত হৈছে আৰু ত্ৰিবেণী সংগমত অনুষ্ঠিত হৈছে আৰু ত্ৰিবেণী সংগম হৈছে ইয়াত গংগা যমুনা আৰু সৰস্বতী নদী এই তিনিখন নদী আহি মিলিত হয় আৰু তাতে মহাকুম্ভ মেলা অনুষ্ঠিত হৈছে আৰু কেতিয়াবা হৈছে 13 জানুৱাৰী পৰা 26 ফেব্ৰুৱাৰী লৈকে অনুষ্ঠিত হ'ব এটা क्वेश्चन 3 টু চাও অন হুইচ ডেট নেশনাল ইয়থ ডে সেলিব্রেটেড কোন তাৰিখে ৰাষ্ট্ৰীয় যুৱ দিৱস পালন কৰা হয় যাক নেশনাল ইয়থ ডে বুলি কোৱা হয় সো এইকিটা অপচনৰ ভিতৰত কারেক্ট आंसरটো হ'ব অপচন এ 12 জানুৱাৰী 12 জানুৱাৰী দিনা নেশনাল ইয়থ ডে পালন কৰা হয় আৰু কিয় পালন কৰে যে স্বামী বিবেকানন্দৰ হেদিনা বাৰ্থ এনিভাৰ্সাৰী হয় সেই কাৰণে হেদিনা ৰাষ্ট্ৰীয় যুৱ দিৱস বা নেশনাল ইয়থ ডে পালন কৰে
এতিয়া কুৱেশ্যন 4টো চাওঁ হাউ মেনি প্লেয়াৰ্ছ গেট দ্য খেল ৰত্ন এৱাৰ্ড ৰিচেণ্টলি শেহতীয়াকৈ কেইজন খেলুৱৈয়ে খেল ৰত্ন বঁটা লাভ কৰিছে চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 4 প্লেয়াৰ্ছ 4জন খেলুৱৈয়ে এই এৱাৰ্ডটো লাভ কৰিছে আৰু তেওঁলোকৰ নাম হৈছে এইসকল ডি গুকেশ হৰমনপ্ৰীত সিং প্ৰবীণ কুমাৰ আৰু মনু ভাকৰ এওঁলোক 4জনে খেল ৰত্ন এৱাৰ্ড এই শেহতীয়াভাৱে তেওঁলোকে লাভ কৰিছে চ' এই 4জন প্লেয়াৰৰ নাম এয়া আৰু তেওঁলোকৰ কি খেলৰ লগত জড়িত হৈ আছে তেওঁলোক ডি গুকেশ চেছ খেল দবা খেলৰ লগত জড়িত হৰমনপ্ৰীত সিং হকী খেলৰ লগত জড়িত প্ৰবীণ কুমাৰ পেৰা এথলীট হয় তেওঁ আৰু মনু ভাকৰ হয় শ্বুটাৰ চ' এই 4জনে খেল ৰত্ন এৱাৰ্ড ৰিচেণ্টলি লাভ কৰিছে আৰু তেওঁলোকক 17 জানুৱাৰী 2025 17 জানুৱাৰী 2025 ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা অনুষ্ঠানত ৰাষ্ট্ৰপতি আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ দ্বাৰা এইসকল খেলুৱৈক এই সন্মান প্ৰদান কৰা হৈছে চ' 4জন প্লেয়াৰে এই খেল ৰত্ন এৱাৰ্ড লাভ কৰিছে আৰু তেওঁলোক কি খেলৰ লগত জড়িত সেয়া মই লিখি দিছোঁ আপোনালোকে মনত ৰাখি ল'ব চ' এইখিনি ভেৰি ইম্পৰ্টেণ্ট হ'ব কাৰেণ্ট এফেয়াৰ্ছ চ' এইটো ইম্পৰ্টেণ্ট এটা কুৱেশ্যন এনচাৰ এতিয়া আমি খেল ৰত্ন এৱাৰ্ডৰ কথা দুটামান ইম্পৰ্টেণ্ট কথা জানিলোঁ চ' খেল ৰত্ন এৱাৰ্ডক আমি মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড বুলি জানো আৰু এই এৱাৰ্ডটো হৈছে হায়েষ্ট স্পৰ্টছ এৱাৰ্ড ইন ইণ্ডিয়া সৰ্বোচ্চ খেলৰ সন্মান হয় ভাৰতৰ আৰু এই এৱাৰ্ড প্ৰথম এষ্টাব্লিছ কেতিয়া হৈছিলে 1991 to 92 এইটো টাইমত প্ৰথম এই এৱাৰ্ডটো দিয়া হৈছিলে তেতিয়াৰ পৰা দি থকা হৈছে এই এৱাৰ্ড আৰু এই এৱাৰ্ডৰ আগৰ নাম আছিলে ৰাজীৱ গান্ধী খেল ৰত্ন এৱাৰ্ড পিছত ইয়াক পুনৰ এই এৱাৰ্ডটো পুনৰ ৰিনেম কৰিছে কি নামে মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড আৰু কেতিয়া কৰিছে আগষ্ট 2021 পৰা এই এৱাৰ্ডৰ নাম মেজৰ ধ্যান চান্দ খেল ৰত্ন এৱাৰ্ড বুলি জনা গৈছে চ' এইখিনি ইম্পৰ্টেণ্ট খেল ৰত্নৰ ওপৰত কেইটামান জানিবলগীয়া কথা এইকেইটা ইম্পৰ্টেণ্ট আপোনালোকে মনত ৰাখি ল'লে বিভিন্ন এক্সামৰ কাৰণে সহায় হ'ব এতিয়া কুৱেশ্যন 5টো চাওঁ হুইচ কাণ্ট্ৰি হোষ্ট দ্য খো ৱৰ্ল্ড কাপ 2025 কোনখন দেশে খো বিশ্বকাপ 2025 বা 2025 আয়োজন কৰিছে চ' এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ইণ্ডিয়া ভাৰতে খো ৱৰ্ল্ড কাপ 2025 অনুষ্ঠিত কৰিছে এতিয়া কুৱেশ্যন 6 চাওঁ হুইচ কাণ্ট্ৰি ওন দ্য চেম্পিয়নশ্বিপ অফ খো ৱৰ্ল্ড কাপ 2025 কোনখন দেশে খো বিশ্বকাপ 2025 বা 2025 বিজয় খিতাপ লাভ কৰিছে খো বিশ্বকাপ 2025 বিজয় খিতাপ লাভ কৰা কোনখন দেশ বুলি সোধা হৈছে চ' এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ইণ্ডিয়া হৈছে খো বিশ্বকাপৰ উইনাৰ বা চেম্পিয়নশ্বিপ ইণ্ডিয়াই জিকিছে চ' খো ৱৰ্ল্ড কাপ 2025 কেইটামান ইম্পৰ্টেণ্ট কথা জানি লওঁ চ' এইটো যদি আমি চাম এডিশ্যন কোন এডিশ্যন হয় সেইটো আহিব পাৰে ফাৰ্ষ্ট এডিশ্যন হয় প্ৰথম হয় ডেট কেতিয়াৰ পৰা কেতিয়ালৈ হৈছিলে 13 to 19 জানুৱাৰী 2025 হৈছিল আৰু ক'ত হৈছিলে ষ্টেট হৈছিল ইণ্ডিয়াৰ নিউ দিল্লীত হৈছিলে আৰু কোন ষ্টেডিয়ামত হৈছিলে ইন্দিৰা গান্ধী এৰিনা ইনডোৰ ষ্টেডিয়াম নিউ দিল্লীত আছে তাত হৈছিলে আৰু চেম্পিয়ন টিম মেন টিম ইণ্ডিয়া আৰু ওমেন টিমো ইণ্ডিয়া আছিলে পুৰুষ মহিলা দুইটা ইণ্ডিয়ান টিমে আছিল চেম্পিয়ন যোন উইনাৰ হৈছিলে এই দুইটা দলতে ভাৰতে জয় হৈছে মেন টিমো হৈছে আৰু ওমেন টিমো হৈছে আৰু জইনিং টিম মেন কিমান টিমে জইন কৰিছিলে এই খেলত 20 আৰু ওমেন টিম হৈছে 19 চ' এইকেইটা ইম্পৰ্টেণ্ট কথা এইকেইটা এনেকুৱা এক্সামত আহিব পাৰে গতিকে এটা ইম্পৰ্টেণ্ট খো ৱৰ্ল্ড কাপ 2025 ৰিলেটেড ইম্পৰ্টেণ্ট কথা হয় এতিয়া কুৱেশ্যন 7টো চাওঁ অন হুইচ ডেট ইণ্ডিয়ান আৰ্মি ডে চেলিব্ৰেট
ইণ্ডিয়ান আৰ্মি ডে কোন তাৰিখে পালন কৰা হয় সো এইকেইটা অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন ডি 15 জানুৱাৰী 15 জানুৱাৰী তাৰিখে ইণ্ডিয়ান আৰ্মি ডে পালন কৰা হয় আৰু ইণ্ডিয়ান আৰ্মিৰ হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লীত আছে নতুন দিল্লীত আছে সো এইখিনিতে শেষ হৈছে আজি এই ভিডিঅ'টো এইখিনি কাৰেণ্ট এফেয়াৰ্ছ ভেৰি ইম্পৰ্টেণ্ট হয় তাৰ লগত থকা ইম্পৰ্টেণ্ট কথাকেইটাও মই আলোচনা কৰিছোঁ আপোনালোকৰ এক্সামৰ সহায় হোৱাকৈ আৰু বিভিন্ন কথা জানিলে বিভিন্ন এক্সামত সহায় হয় সো এইখিনি মই ভালদৰে আলোচনা কৰিছোঁ আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পাইছে আৰু হেল্পফুল হৈছে সো ভিডিঅ'টো লাইক কৰিব আৰু ভিডিঅ'টোৰ যদি চাই ভাল পাইছে এইটো পাৰ্ট 1 মই লৈ আহিছোঁ আজি নেক্সট পাৰ্ট 2টো লৈ আহিম জানুৱাৰী কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত গতিকে ভিডিঅ'টো আৰু চেনেলটো যদি ভাল পাইছে সো লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই সো প্লিজ ছাবস্ক্ৰাইব দিছ চেনেল এনেকুৱা কাৰেণ্ট এফেয়াৰ্ছৰ বিভিন্ন কুৱেশ্যন পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সো আজিলৈ ইয়াতে শেষ কৰিছোঁ থেংক ইউ